নমস্কাৰ। ভাল লগা কামবোৰ কৰি সঁচাকৈ মনলৈ এক প্ৰশান্তি অনুভৱ হয়। আজি কিশোৰ জে বনিয়াৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম প্ৰেমৰ এটা ভিলা সাজিম। তোমাৰ মাত শুনিলে মোৰ বুকুত অযুত বাসনাই সাৰ পায়। প্ৰাণ পাই বুকুত শুই থকা নদীৰ দৰে দীঘল হুমুনিয়াহটোৱে ভাৱনাৰ আকাশত জিলিয়ে মাতে, ৰদে থৰ লাগি চাই, ভাল পোৱাই মিচিকিয়াই যায়, হিয়া মোৰ জোৰ পৰি যায়। তুমি মোৰ সপোন, তুমি আশা, তুমি হাঁহি, তুমি কান্দোন, তুমি মোৰ সুখ, তুমি দুখ, তুমি উশাহ, তুমি নিশাহ, তুমি মোৰ নিশ্বাস, মোৰ হৃদয়ৰ হাবিয়াস, তুমি বৰ্তমান, তুমি ভৱিষ্যত, তোমাৰ বুকুতে লুকাই আছে মোৰ বুকুৰ সহস্ৰ লয়লাস। তুমি হাঁহিলে বুকুতে লুকাই মোৰ সাতাম্বৰুষীয়া দুখ, তুমি কান্দিলে চকুৰ পতাতে সৰে মোৰ আলসুৱা মেঘৰ চকুপানীৰ খোজ। মই অনুতপ্ত, মই ৰিক্ত, মই শিৱ নহলো, তুমি পাৰ্বতী মুখত সানিবলৈ প্ৰেমৰ উৱলি যোৱা ভস্ম। কিন্তু মই দৃঢ় প্ৰতিজ্ঞ, শিৱৰ দৰে সত্য, ভালপোৱা মোৰ অপ্ৰতিৰোধ্য। সদায় ভাবোঁ মই জীৱনৰ অপৰাহ্নত তুমি উলটি আহিবা। আমাৰ লগ্নক্ষণত পাতিবলৈ হোমৰ যজ্ঞ, তোমাৰ নাম মই দিম, মোৰ নাম তুমি দিবা। তোমাৰ আৰু মোৰ প্ৰেমৰ এটা ভিলা সাজিম, প্ৰতিদিনে তাত ভালপোৱাৰ উৎসৱ পাতিম। তুমি আৰু মই, আমি হ'ম। তুমি চিৰি হ'বা, মই ফৰহাদ হ'ম, দুয়ো দুয়োৰে ইতিহাস হৈ ৰম। ধন্যবাদ।